হাই গাইজ, শৰ্মা খাই কোনে কোনে ভাল পায়? আজি মই আপোনালোকক দেখুৱাম যেন শৰ্মা একচুৱেলি কেনেকৈ বনায়। আমাৰ ওচৰৰ ৰেষ্টুৰেণ্টখনত মই যাম এতিয়া আৰু আপোনালোকক দেখাম যেন শৰ্মা কেনেকৈ বনায়। তো ভিডিঅ'টো যোনে যোনে শৰ্মা খাই ভাল পায় তেওঁলোকে ভাল পাব। তো ভিডিঅ'টো আপোনালোকে প্লিজ স্কিপ নকৰি শেষৰলৈকে চাব। মই এতিয়া আহি আছোঁ ৰেষ্টুৰেণ্টখনত। এইখন ৰেষ্টুৰেণ্ট চাব পাৰে আপোনালোকে। কিমানবিলাক ষ্টাফ আছে, বহুত ষ্টাফ দেখিছোঁ ইয়াত। প্ৰায় 8-10জন ষ্টাফ আছে, আমাতকৈতো বেছি। আমাৰ ৰেষ্টুৰেণ্টত ভিতৰত আপোনাৰ 4-5জন থাকে, তাতকৈ বেছি নাথাকে। ইয়াত বহুত কেইজন ষ্টাফ দেখা পাইছোঁ। হয়, চেলো বেছি হ'ব আমাতকৈ মানে, কাৰণ আমাৰ বাৰ্গাৰ হয় আৰু শৰ্মা খোৱা মানুহ বহুত বেছি। চিকেন শৰ্মা কিমান ডাঙৰ চিকেন অপেন কৰিব চাওক। আৰু তাক গ্ৰিলত এতিয়া বৰ্তমান জুই লগাব। জুই লগাই দিলে ভাপত ৰাখিব, তাক ফ্ৰাই কৰিব আৰু বহুত টাইম ফ্ৰাই কৰিব। নোহোৱালৈকে মানে সিজাব, তাক এনেকৈ স্ক্ৰল কৰিব, ৰাউণ্ড কৰি থাকিব তাক আৰু ফ্ৰাই কৰি থাকিব। ফ্ৰাই কৰি চাওক, কেঁচাৰ পৰা হৈ গৈ লাহে 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 চাওক কিমান ধুনীয়া হৈ গ'ল। কাটি পেলাই চেক কৰি চাব, যিবোৰ অলপ অলপ জ্বলি গৈছে সেইবোৰ আপোনাৰ পেলাই দিয়া হ'ব। সেইবোৰ ৰাখিলে আৰু ৰুমালী ৰুটি চাওক, এইবোৰ ৰুমালী ৰুটি হয়। তাত আপোনাৰ ধনিয়া পাত দিয়া দেখিছোঁ আৰু বিলাহী দিছে, দি আপোনাৰ চচ দিছে। চচ দি চিকেন দি দিলে ইয়াত ৰোল কৰিব। হৈ গ'ল শৰ্মা ৰোল। চেম প্ৰচেছ, চাই থাকক ভিডিঅ'টো। ইয়াত অনলি চিকেন আৰু চচ দিছে, কাৰণ কাষ্টমাৰ কমেণ্টৰ ওপৰত ডিপেণ্ড। কাষ্টমাৰে যেনেকুৱা ধৰণৰ কমেণ্ট কৰে সেনেকুৱা ধৰণেই দিব লাগে মানে। সেই কাষ্টমাৰে যেনেকুৱা ধৰণৰ কমেণ্ট কৰিব মানে সেনেকৈ বনাই দিয়া হ'ব। ইয়াতো ছেইম, ইয়াত আপোনাৰ কাটি পেলাই ডাইৰেক্ট দি আছে, তলৰ পৰা লোৱা নাই। কাৰণ যিহেতু এতিয়া সিজি গ'ল, হৈ গ'ল অলৰেডি, তলত নাৰাখে এতিয়া। আৰু তলত যদি পৰে তাৰ পৰা উঠাই দিব। আৰু এনেকৈ আপোনাৰ এইবোৰ স্ক্ৰল কৰাৰ পিছত তাক লৈ আনি এনেকৈ গ্ৰিলত ৰখা হয়। 5 পৰা 6 মিনিট টাইম এনেকৈ ৰাখে তাক, গৰম হ'বৰ কাৰণে আৰু সিজিবৰ কাৰণে, বস্তুটো টেষ্ট লাগিব মানে তেতিয়া। আৰু এইপিনে চাওক, ইয়াত আলু দিব, আলু দিছে আৰু পিকেল দিছে। কাৰণ মই কৈছোঁ আপোনালোকক কাষ্টমাৰ কমেণ্টৰ ওপৰত, এইটো বেলেগ শৰ্মা। কাষ্টমাৰে যিটো কমেণ্ট কৰিব তাৰ ওপৰত ডিপেণ্ড কৰি মানে বনাই দিয়ে। আৰু যোনে যোনে শৰ্মা খাই ভাল পায় মোক কমেণ্ট কৰি জনাব। কাৰণ মই খাইছিলোঁ আগতে মানে মই ইয়াত আহিও খাইছোঁ আৰু হায়দৰাবাদত খাইছিলোঁ এবাৰ, বহুত টেষ্টি হয়। মই বিৰিয়ানী খাই ভাল পাওঁ, কিন্তু শৰ্মা খাইছিলোঁ, বহুত টেষ্টি মানে, কি ক'ম আপোনালোকক। আৰু এইফালে গ্ৰিলত এইবোৰ হৈ গ'ল। এতিয়া এই দুটা আপোনাৰ এনেকৈ ঢাকি দিব, তাক প্ৰেছ কৰিব অলপ। এইটা হৈ গ'ল, চাব পাৰে। মানে খাম ইয়াত কেনেকৈ কাট কৰিব দিব। এখন প্লেটত চাওক ৰেডি কৰিছে, গাজৰ দিছে, বিন দিছে, তাৰপিছত আপোনাৰ পিঁয়াজ দিছে, তিয়ঁহ আৰু কাট কৰা হৈ আছে। চাওক কাট কৰিছে, প্লেটত ধুনীয়াকৈ দি দিব। এতিয়া এইবোৰ প্লেটত দিয়া হৈছে। আৰু এইপিনে আলুত অলপ আপোনাৰ মছলা মাৰি দিব। মছলা খাই টেষ্টি লাগে তেতিয়া মানে। আমাৰ ইয়াতো এনেকৈ আলুত মছলা দি দিয়া হয়। আৰু এজনে লৈ গৈ আছে, এখন বিল হয়, তেখেতে লৈ গৈছে। আৰু এইবোৰ প্ৰফেশ্যনেল হয়, চাওক তেওঁলোকে বহুত স্পীড কৰিব পাৰে মানে, বহুত স্পীডত। আৰু কিমানজন মানুহে নন ষ্টপ, বহুত চেল ইয়াত, বহুত চেল। আৰু এইটো চাইডে ছেইম প্ৰচেছ, চাব পাৰে। ইয়াত ৰুমালী ৰুটিৰ ভিতৰত আৰু এখন নৰ্মেল ৰুটি দিয়া হয়, যিটো মই আগতে মানে দেখা নাই, এতিয়া দেখি আছোঁ। দি লৈ পেলাই এনেকৈ ৰাখে, ছেইম মই যে খাইছিলোঁ অলপ আগত আপোনালোকক। এনেকৈ প্ৰেছ কৰি তাক আপোনাৰ উল্টাই দিয়া হয় মানে, সিজিবৰ কাৰণে, যাতে খাই আপুনি টেষ্টি পায় তাৰ কাৰণে। আৰু এইটো চাইডত আপোনাৰ প্লেটবোৰ চব সজোৱা হৈ গ'ল, সজাব তেওঁলোকে, চাব, দেখাই আছোঁ মই আপোনালোকক। তাত বহুত গুড়ৰ প্লেট আছে, চাওক। তাত আপোনাৰ অলৰেডি ভেজ আলু আপোনাৰ যিবোৰ লাগে এইবোৰ দিয়া হৈ গ'ল, চচ এইবোৰ কাট কৰি পেলাই ৰখা হ'ব।
এইটো পাৰ্চেল হয়, আপোনাৰ পাৰ্চেল যাব মানে অনলাইন অৰ্ডাৰ আমাৰ তাত ছুইগি জমেটো পাৰ্চেল যায়, এইটো পাৰ্চেল হ'ব। চাওক ওপৰত আপোনাৰ আলু দি দিছে। ইয়াত মানে মানুহে আপোনাৰ আলু বেছি খায়, আমাৰ তাৰ নিচিনা নহয়। ইয়াত আলু বেছি খায়। লাষ্টত আপোনাৰ এইবোৰ মছলা মাৰি দিছে টেষ্টি হ'বৰ কাৰণে। কেপচিকাম কাটি দিছে, চাওক গাজৰ আছে, তিয়হ আছে, পিঁয়াজ আছে, গোটেইবোৰ আছে ইয়াত। হৈ গ'ল আমাৰ এইবোৰ শৰ্মা এইবোৰ। আৰু এক পিনে চিকেন বনাই আছে, চিকেন আৰু আপোনাৰ চিপছ বনাই আছে। মই আপোনালোকক দেখাম যেন চিপছ কেনেকৈ বনায়, মানে ফ্ৰাই কৰে। মই দেখাইছোঁ আপোনালোকক। এই দুটা পাৰ্চেল চাওক, বেলেগ বেলেগ টাইপৰ। এটা আপোনাৰ চিকেনটো উলিয়াই দিছে বাহিৰত, আৰু ধনিয়া পাতৰ পৰা লৈ গোটেইবোৰ দি দিছে। গাজৰ, কেপচিকাম, আলু, একদম অলপ মছলা মাৰি দিব। মছলা মাৰি দিলে এইটো পাৰ্চেল হৈ গ'ল। দুটা বেলেগ চাইলত পেক কৰিছে এনেকৈ। পাৰ্চেলত যাব কৈছোঁ মই আপোনালোকক। ছুইগি জমেটো যেনেকৈ হয় এনেকৈ। আৰু এইপিনে এইবোৰ চাওক চিকেন ফ্ৰাই, তেলত চিকেন পেলাই দিছে। 5ৰ পৰা 7 মিনিট ৰাখিব আৰু বাছ 7-8 মিনিট ৰাখিব। আৰু এইটো চাইডে এইবোৰ চাওক চিপছ, এইবোৰ হৈ গ'ল চিপছ। আমি যেন খাওঁ চিপছ, এইবোৰ চিকেন। ম'ম'ত চিকেন KFCত যে পোৱা যায় আপোনাৰ ক্ৰিস্পি চিকেন, এইবোৰ ক্ৰিস্পি চিকেন। তাত আপোনাৰ এতিয়া চিপছ দিব অলপ, এইবোৰ চাওক চিপছ দিছে। আলুটো মানে আৰু চচ মাৰি দিব বা পেক কৰি দিব, হৈ গ'ল। বস্তুবোৰ এনেকৈ বনায় মানে সহজেই, মানে আপোনাৰ গোটেইবোৰ হেৰি থাকিলে ধৰক হৈ যায়। চাব পাৰে চিকেন আছে, আপোনাৰ চচ আছে, গোটেইবোৰ আছে। চাওক কিমান ধুনীয়া, কিমান টেষ্ট লাগিব খাই, এপাক ভাবকচোন। ভিডিঅ'টো চাই কেনেকুৱা পালে? আশা কৰোঁ সকলোৱে ভালে পাব, কাৰণ আমি ধৰক খাওঁ কিন্তু মানে বনোৱা নেদেখোঁ কেনেকৈ বনায় মানে। এতিয়া মই ধৰক ইয়াত আহি পেলাই বহুত কিছু দেখাইছোঁ আপোনালোকক, কেনেকৈ বনায়, কেনেকুৱা কি ধৰণৰ খোৱা বস্তুবিলাক। তে আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভালে পাব, আৰু যদি ভাল পায় তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তে লগ পাম বেলেগ এটা ভিডিঅ'।